এয়া পানী ফিল্টাৰ এটা মানে বনাবৰ কাৰণে ফিল্টাৰ এটা বহাবৰ কাৰণে টেংকি এটা তাৰ কাৰণে এইটো এটা ষ্টেণ্ড বনাইছোঁ। এতিয়া ষ্টেণ্ডডাল তাৰমানে ছাতৰ ওপৰলৈ নিবলৈ দেখিছেনে কেনেকৈ প্ৰচেছ কৰি আছে। বাঁহ লাগিছে বুজিছে, সেই বাঁহকেইডাল তাৰমানে ইয়াত চুচুৰাই নিছে। তলত আমাৰ এওঁলোকে ইয়াৰ পৰা ঠেলিছে আৰু ছাতৰ ওপৰত থকা সেই মানুহকেইজনে ৰছীৰে টানি আছে। কিমান যে কষ্ট হয় ন এইবোৰ, মানে পানীটো মানে পানীৰ কাৰণে কিমান কি নাই কৰা আৰু দেখিছে কিমান টানি আছে। এওঁলোকে চাবচোন কেনেকৈ উঠাই দিব, এয়া দুডাল বাঁহেৰে উঠাই দিছে, আকৌ সেইফালে তেওঁলোকে সেয়া টানি আছে দেখিছে। এইখন ছাতৰ পৰা তেওঁলোকে আকৌ নেক্সট ছাদখনলৈ লৈ যাব। ওচৰতে বাৰু ছাদখন, দূৰতো নহয় বাৰু, টানি আছে। নেক্সট ছাদখন নিবলৈ মানে সাজু আৰু এই আনিলে ষ্টেণ্ডডাল দিলে। এতিয়া সেই টেংকিটো ওপৰত দিছে আৰু ষ্টেণ্ডডালৰ ওপৰতে নহয় দেই, ওপৰত বহালে। এতিয়া তাত যে শিল বালি আৰু এঙাৰ দিব যে, তাতে এয়া মিস্ত্ৰীখিনিয়ে মানে ধুই আছে আৰু বহুত ধুলে, সেইটো বহুত ধুলে। ধুই দি মানে বালি অকণ সৰু সৰু বালিবোৰ মানে ওলাই যাব লাগিব ন, মানে পানীত মিক্স হৈ আহিব যে, বহুত ধুলে বহুত ধুলে। এইবোৰ এতিয়া টেংকিৰ ভিতৰত সোমাব। এয়া দেখিছে প্ৰথমে শিল দিছে। এই শিল কি শিল জানেনে? আমি যে এই যে নিজৰাত দেখোঁ যে সৰু সৰু গোল গোল শিলবোৰ যে, সেয়া শিল হয় এইবোৰ। তাৰ ওপৰত এখন নাইলনৰ নেট এখন দিছে, নাইলনৰ নেট। তাৰপিছত আকৌ এঙাৰ দিব, তাৰপিছত আকৌ নাইলনৰ নেট দিব, তাৰপিছত আকৌ বালি দিব, তাৰপিছত আকৌ নেট দিব। 3টা তৰপ হ'ব দেখিছে। ইয়াতে শিল বালি আৰু এঙাৰ। তাৰপিছত এডাল পাইপ কাটিছে, পাইপডাল চাৰিওফালে মানে ফুটা কৰিছে। পানীটো মানে এনেকৈহে ওলাব লাগিব। যদি এটা চাইডৰ পৰা পানীটো নিগৰি পৰি থাকে নহয়, মানে শিল বালিবোৰ মানে গোটেই মানে উল্টা পুল্টা হৈ যাব আৰু সেইকাৰণে মানে এনেকৈ কৰাইছে। জানো এতিয়া ফিল্টাৰ পানী খাবলৈ পাওঁ নে নাপাওঁ নাজানো আৰু। পানীখিনি ইমান হালধীয়া, উঠাওঁ যেতিয়া পানীটো মানে টেংকিলৈ যায় চাফা, 12-13 ঘণ্টাৰ পিছত কি হৈ যায়, হালধীয়া হৈ যায়। ফিল্টাৰ কৰি চাওঁ হালধীয়া হয়নে বগাই হয়নে, ফিল্টাৰ পানী খাব পাৰোঁৱে নে নাপাওঁ বা নাজানো আৰু। তাৰপিছতহে গম পাম চিলিণ্ডাৰেই ভাল নে শিল বালিৰ ফিল্টাৰেই ভাল। চিলিণ্ডাৰ ফিল্টাৰেই ভাল যেন পাওঁ মই।